নমস্কাৰ, সৌৰভ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। যদিহে আপোনাৰ ঘৰত বাইক বা কাৰ আছে তেনে আপুনি এই ভিডিঅ'টো চোৱাটো জৰুৰী বুলি মই ভাবোঁ। আজি মই এনেকুৱা এটা এপছৰ ওপৰত আপোনালোকক ক'বলৈ গৈ আছোঁ। আপোনাৰ গাড়ীৰ কাগজ পাতি আপোনাৰ নামত আছেনে নাই আৰু লগতে ইঞ্চুৰেঞ্চ পলিউশ্যন ঠিক আছেনে নাই, অ'কে আছেনে নাই, সকলোবিলাক জানিবৰ বাবে আপুনি এইটো ভিডিঅ' চাওক। আজি মই যিটো এপছৰ বিষয়ে ক'বলৈ ওলাইছোঁ, এপছটোৰ নাম হৈছে কাৰ ইনফো। প্লে ষ্ট'ৰত কাৰ ইনফো মই আপোনালোকক বন্ধুসকল পোনপ্ৰথমে আমি প্লে ষ্ট'ৰলৈ যাব লাগিব। বন্ধুসকল এই প্লে ষ্ট'ৰলৈ আহিলোঁ। ইয়াত এতিয়া মই লিখিম কাৰ ইনফো। চাই যাওক, চাব বন্ধুসকল, চাই যাব কাৰ ইনফো। এয়া মই আগতে ডাউনলোড কৰা আছিলে, সেইকাৰণে বন্ধুসকল আপডেট মই কৰি দিছোঁ। আপডেট বিচাৰিছে। এয়া বন্ধুসকল চাওক 4.5 বন্ধুসকল ৰেট। বন্ধুসকল মই এতিয়া অপেন কৰি দিছোঁ। এয়া বন্ধুসকল খুলি দিলোঁ। ইয়াত বন্ধুসকল আপোনাৰ কোন ডিষ্ট্ৰিক্টৰ, আপোনাৰ কোন জেগাত আপুনি থাকে বন্ধুসকল, সেইটো বঢ়াই দিয়ে। আপোনাৰ পেট্ৰল ডিজেলৰ দাম আপুনি বন্ধুসকল চাব পাৰে। এয়া আপুনি চাওক তলত দিয়া আছে। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অকণো স্কিপ নকৰাকৈ চোৱাৰ বাবে ধন্যবাদ।